নহাৰ এটাই কাৰণ মই যেতিয়া স্কুটাৰ চলাইছিলো 16 ইয়াৰ্ছৰ পৰাই স্কুটাৰ চলাওঁ তেতিয়া কাইনেটিক হণ্ডা যেতিয়া মই টু হুইলাৰ চলাওঁ তেতিয়া মোৰ কিবা এটা ফ্ৰেছ ফিল হয় ভাল লাগে মুডটো হেপি হয় এনি টাইম আই ফিল হেপি সঁচাকৈ আই ফিল হেপি ৱেন আই ৰাইড কিন্তু যেহেতু মই গুৱাহাটীৰ হয় আৰু বাকীখিনি আমাৰ যিকেইখন ষ্টেট আছে বা যেনেকৈ দূৰ দূৰ ধুনীয়া ধুনীয়া ডেষ্টিনেশ্যন আছে স্কুটাৰটো আহিব নোৱাৰে সেইটো কাৰণে মটৰচাইকেল কিনিলোঁ একদম নেচাৰক এনজয় কৰিবৰ কাৰণে আচলতে মই ৰাইডিং ষ্টাৰ্ট কৰিলোঁ আপনি কেইটা কান্ট্রি মানে আপনি ট্রাভেল করলে 64 countries complete in 365 days হয় 1 year per day apni kiman how many hours do you ride generally 10 to 12 hours every day ride asile early morning every day I start early morning bahirot eta facility asile je sunset hoy 9:30 10:30 so that was my plus point because otherwise I don't ride moi rati andhar hole ride nokoru কিন্তু বাহিৰত এইটো এটা প্লাস পইণ্ট পালোঁ ৰোডে থাকে পোহৰ থাকে সেইকাৰণে মই 12 ঘণ্টা চলাইছিলোঁ মোষ্টলি মই সুধিব বিচাৰিছোঁ যে আপুনি এজনী মহিলা হৈ এই সাহসটো মানে কেনেকৈ কাৰণ বাহিৰৰ ঠাইত যোৱা বাহিৰৰ জেগাত যোৱা সেইটো এটাতো মানে কিবা এটা নাথাকে জানো মনত ভয়টো বা মই ক'ত থাকিম কেনেকৈ খাম কি কৰিম সেইটো চলো ৰাইড সেইটো কেনেকৈ সাহসটো পালে মই আগতেও কৈছোঁ বহুততে এইটো মহিলা হয় কাৰণে মই জেলত আচলতে গ'লোঁ মোৰ হাজবেণ্ডো ৰাইড কৰে আমি দুজনে ৰাইড কৰিব পাৰিলোহেঁতেন কিন্তু এইটো এটা চেলেঞ্জ আছিলে কাৰণ মই প্ৰুভ কৰিব লাগিছিলে সৰুৰ পৰা শুনি আহিছিলোঁ মোৰ মাও শুনিছিলে মোৰ ফ্ৰেণ্ডছে শুনি আহে যে মানে মহিলাই কৰিব নোৱাৰে মহিলাই ডিচিশ্যন ল'ব নোৱাৰে মহিলাই নিজে আগবাঢ়িব নোৱাৰে পুৰুষ এজন নোহোৱাকৈ সেইবোৰ শুনি আহিছিলোঁ আৰু মই একদম মোৰ হাজবেণ্ডৰ এগেইনষ্টত তেনেকৈ ওলাই অহা নাই তেওঁক মই কৈছোঁ চি দিছ ইজ ছামথিং এবাউট ৰিপ্ৰেজেণ্টিং উমেন আৰু সেইটো জেদতে গৈছিলোঁ মই অকলে যাম আৰু অকলে যিহেতু মই যাম মই একদম লোৱাৰ মিডল ক্লাছ ফেমিলিৰ হয় মোৰ ক্ষমতা নাই মই সৰু এখন কাণ্ট্ৰিলৈ যাবলৈ কিন্তু মই ভাবিছিলোঁ যদি মই এটা উদ্দেশ্য লৈ ওলাওঁ যদি মই মেছেজেছ লৈ ওলাওঁ নিশ্চয় মই হেল্প পাম চব ফালৰ পৰাই আৰু এইটো কৰি যাম সেইটো কাৰণে মই ক'লোঁ যে মই এটা ৱৰ্ল্ড ৰেকৰ্ড কৰিম এটা ৱৰ্ল্ড ৰেকৰ্ড দেখিলোঁ 50 কাণ্ট্ৰি যদি আপুনি ক্ৰছ কৰে ৱৰ্ল্ড ৰেকৰ্ড হয় মই 64 কাণ্ট্ৰি কৰিলোঁ এইটোৱে জেদ আছিল যে যদি কিবা এটা কৰোঁ দেশৰ কাৰণে কিবা এটা আনো ৱৰ্ল্ড ৰেকৰ্ড কৰি আনো আৰু এজ এ মহিলা কৰোঁ আচলতে এইটো কৰাৰ সময়ত আপোনাক ফাইনেন্সিয়েলি কেনেকৈ কোনে মানে বহুত সহায় কৰি যোনটোৰ কাৰণে আপুনি তেখেতক ধন্যবাদ ক'ব বিচাৰে বা তেনেকুৱা গোটেই ইউনিভাৰ্ছ ওলাই আহিলে কাৰণ এটাই কথা ক'ম সকলোৱে মোক সোধে যে মীনাক্ষী বাৰ চাগে বহুত পইচা আছে বা মীনাক্ষী বাৰ ক'ত ইমান ফাণ্ড পালা আমিও যাম ফাণ্ড আচলতে কেতিয়া পায় যেতিয়া আপুনি নিজক ভালকৈ প্ৰুভ কৰি দিয়ে প্ৰুভ নকৰাকৈ যেতিয়ালৈ আপুনি জিৰ' বা যেতিয়ালৈ আপুনি বিগিনাৰ আপোনাক কোনো ট্ৰাষ্ট নকৰে কোনো এটকা ওলাই নিদিয়ে মোৰ ভুল সেইটোৱে হ'ল মই যেতিয়া ষ্টাৰ্ট কৰিব লৈছিলোঁ মই ইনষ্টাগ্ৰামত নতুন মই ইউটিউবত মই ব্লগ নবনাওঁ প্লাছ মোৰ ৰাইডিং এক্সপিৰিয়েঞ্চ নাছিলে চ' মই প্ৰপ'জেল লৈ বহুততে ক'লোঁ কোনেও মোক পইচা নিদিলে এটাই কাৰণ আছিলে মই মহিলা যে মহিলাজনী যে ইমান পগলা টাইপ এটা ডিচিশ্যন লৈছে টু গ' 60 তেতিয়া মোৰ 67 কাণ্ট্ৰি প্লেন আছিলে যে এইটো সম্ভৱ হয় জানো আজি যদি পইচা দি দিওঁ কালি যদি তাই গা বেয়া বুলি উভতি আহে তেতিয়া কি হ'ব ডেট ৱাজ এ বিগ কুৱেশ্যন আৰু হয়ো যদি তেনেকুৱা কোনোবাই কৰিছে বা কৰে কি হ'ব চ' ফাইনেন্সিয়েল মোৰ ছাপৰ্ট নাছিলে মই পাৰ্টিকুলাৰলি কাৰোবাক এজন নাম ল'ব নোৱাৰোঁ কাৰণ আপুনি নিজে চিন্তা কৰক 64 কাণ্ট্ৰি যেতিয়া কৰে কিমান টকাৰ প্ৰয়োজন হ'ব পাৰে ঘৰত যেতিয়া মই বাজেট বনাইছিলোঁ ইট ৱাজ এৰাউণ্ড 54 lakhs কিন্তু মোৰ ৰাস্তাত বেছি খৰচ হ'ল মোৰ বাইকখন ডেমেজ হৈ গ'ল মোৰ ফ্লাইটত মোৰ বাইক নিব লগা হ'ল যাওঁতেও ফ্লাইটত মোৰ বাইক আনিব লগা হ'ল উভতি আহোঁতেও বৰ্ডাৰ্ছ যিহেতু ক্ল'জ 6 লাখ টকা ওৱান ছাইড মালয়েছিয়াত পে' কৰিছোঁ ঘূৰি অহাৰ সময় ইণ্ডিয়াত পে' কৰিছোঁ যোৱাৰ সময়ত ডুবাইলৈকে অলমষ্ট 2,80,000 চবেই চিন্তা কৰিব পাৰে এইবোৰ হিচাপতে নথকা পইচা চ' ক'ৰ পৰা আহিলে পইচা যেতিয়া মই ষ্টাৰ্ট কৰিছিলোঁ মই যিকেইজন মানুহক চিনি পাইছিলোঁ অলপ 1,000 টকাৰ পৰা 1 লাখ টকালৈ মানুহে কণ্ট্ৰিবিউট কৰিছিলে আৰু অন দ্য ৱে যিখিনি অসমীয়া স্পেচিয়েলি অসমীয়া ইন UK অসমীয়া ইন জাৰ্মানী অসমীয়া যিখিনি বাকী জেগাবোৰত অলপ পইচা কণ্ট্ৰি কৰিলে তাৰপিছত মালয়ালী মানুহবিলাকে কণ্ট্ৰি কৰিলে তেওঁলোকে মোক নাজানেও চ' মই সেইটো কাৰণে কৈছোঁ গোটেই ইউনিভাৰ্ছ মালয়েছিয়াত মই চিনি নাপাওঁ তেওঁলোকে দিছে কথা পাতিব নাজানো এটা ৱৰ্ড ইংলিছত তেওঁলোকে নকয় ছিংগাপুৰত মই বহুত ৰাইডাৰ্ছ পালোঁ তেওঁলোকে পইচা কণ্ট্ৰিবিউট কৰিলে যে এইজনীয়ে অকলে বাইকিং কমিউনিটি ৰিপ্ৰেজেণ্ট কৰি আছে চ' উই শুড হেল্প হাৰ সেইকাৰণে মই কৈছোঁ ইউনিভাৰ্ছ ওলাই আহিলে মোক হেল্প কৰিবৰ কাৰণে আচ্ছা যেহেতু আপনি 64 কান্ট্রি ট্রাভেল করলে सबसे ভাল এক্সপেরিয়েন্স কত আর देयर आर सम মানে তাত বহুত ভাল আর সামথিং লাইক ওয়ার্স এন্ড গুড এক্সপেরিয়েন্স না মনত থকা অনুভৱ মনত অনুভৱটো কোনটো দেখত सबसे ভাল অনুভৱ কোনটো দেখত ওয়ার্স অনুভৱ
ৱৰ্ছ বুলিলে নাই তেনেকুৱা বেয়া এক্সপিৰিয়েঞ্চ নহ'ল কাৰণ বেয়া বুলি ক'লে কম্পাৰেটিভলি বেয়া বুলি ক'লে মই নকওঁ খালি মই ইৰাক যাব নোৱাৰিলোঁ ইৰাক মোৰ প্লেনত আছিলে একদম সেইটো টাইমতে ইৰাকত বম ব্লাষ্ট হ'ল মই যাব নোৱাৰিলোঁ আৰু বাকী বেয়া বুলি মই কোনো কাণ্ট্ৰিত ক'ব নোৱাৰিম খালি এক্সিডেণ্ট হৈছিল আৰ্মেনিয়াত অলপ দুখ থাকিলে কাৰণ খুব বেয়াকৈ মোৰ এক্সিডেণ্ট হৈ গৈছিল বৰফৰ ধুমুহাত আদাৰৱাইজ আৰ্মেনিয়াত মোৰ বহুত ভাল হস্পিটেলিটি মানুহৰ পৰা পালোঁ ধুনীয়া কাণ্ট্ৰিখন ফুৰিলোঁ খোৱালে বোৱালে ৰাখিলে মোক ছেভ কৰিলে ৰেস্কিউ কৰিলে কিন্তু এক্সিডেণ্ট এটা হ'ল সেইটো থাকিলে আৰু ভাল বুলি ক'ব গ'লে গোটেই কাণ্ট্ৰিকেইখন সমানে ইকুৱেলি ধুনীয়া মানুহৰ মানে কাক থেংকছ দিম কাক নিদিম এনেকুৱা লাগে আৰু কিন্তু মেমৰেবল বুলি যদি কওঁ মই সেইটো কওঁ যে ছুইডেনত মোৰ যোনটো ষ্টৰি হ'ল ইনচিডেণ্ট হ'ল ছুইডেনত এইটোৱে হ'ল মোৰ ৰাইডাৰ এজনে হোষ্ট কৰিছিলে যোন বহুত ৰিচ হয় বহুত এক্সপিৰিয়েঞ্চ ৰাইডাৰ হয় আৰু তেখেতে কি কৰিলে তেখেতে মোক 2 ৰাতি হোষ্ট কৰিছিলে তাৰ এগেইনষ্টত মোক কিবা এটা খুজিলে এতিয়া মই ভাবিলোঁ কি লাগে বা তেখেতে মই পিন্ধি থকা বেয়া হৈ যোৱা বুটছযোৰ খুজিলে যে আপুনি পিন্ধি থকা আপোনাৰ জোতাযোৰ মোক লাগে আৰু তাতে এটা অটোগ্ৰাফ লাগে আৰু সেইটো মই মোৰ এটা তেওঁলোক বিৰাট ডাঙৰ ৰাইডিঙৰ ক্লাবৰ অ'নাৰ হয় তেওঁ কৈছে মোৰ ৰাইডিং ক্লাবত থ'ম এজ এ ছুভিনিয়াৰ সেইটো মোৰ কাৰণে বহুত ডাঙৰ ৰেচপেক্ট আছিলে মই ভাবিছোঁ মানুহে ইমান ওপৰলৈ ৰেচপেক্ট দিব পাৰে এজন ইণ্ডিয়ানক মানে সেইটো এটা ডাঙৰ আছিলে আৰু তাৰ এগেইনষ্টত তেওঁৰ ৱাইফৰ বুটছযোৰ মোক গিফ্ট কৰিছিলে সেই ৱাইফজনীৰ কেঞ্চাৰ হৈ ঢুকাইছিলে এণ্ড শ্বি ৱাজ এ ৰাইডাৰ চ' ৰাইডাৰ্ছ যদি কোনোবা শুনি আছে বুজি পাব এই ইম'শ্যনটো যে কাৰোবাৰ মনত থাকি গ'ল ৰাইড কৰিবলৈ তেওঁ ঢুকাই থাকিলে চ' তেওঁৰ হাজবেণ্ডে কৈছে মীনাক্ষীয়ে যদি আজি এই জোতাযোৰ পিন্ধি ৰাইড কৰে মোৰ ফিল কৰি মোৰ ৱাইফে ট্ৰেভেল কৰি আছে চ' সেনেকুৱা ইম'শ্যন সেনেকুৱা ৰেচপেক্ট সেইকাৰণে ছুইডেনখন মোৰ মানে থাকি গ'ল মেমৰিত আপুনি যে ক'লে মই সৰুৰ পৰা মানে সেই উৎসাহটো আছে মনত আপোনাৰ মানে বৰ্তমান আপুনি কি কোনখন বাইকত আপুনি সেই যাত্ৰা কৰি আছে আৰু লগতে আপোনাৰ ড্ৰিম বাইক কি হ'ব পাৰে আচলতে মই চাপৰ কাৰণে মই ড্ৰিম দেখা বাইককেইখন চলাব নোৱাৰোঁ আৰু সেইটো কাৰণে মোৰ 2খন বাইক থকাৰ স্বত্তেও মই 3rd বাইক এখন কিনিব লগা হৈছিলে বাজাজ ডমিনাৰ মই একচুৱেলি স্পৰ্টছ বাইক ভাল পাওঁ জেনেৰেলি মোৰ R15 V3খন মই বিকা নাই সেইখন দি মই ৱৰ্ল্ড হাইয়েষ্ট মটৰেবল ৰোডত গৈছিলোঁ চবে সেইখনিতেও জোকাইছিলে স্পৰ্টছ বাইক লৈ কেনে উমলিংলা পাছ লাডাখত কেনেকৈ যাব গুৱাহাটীৰ পৰা প্ৰথমত শিকিলোঁ জোকাইছিলে মই কৈছোঁ নহয় চাওঁচোন চেষ্টা কৰি সেইখনেদি উমলিংলা পাছ কৰিলোঁ ৱৰ্ল্ডৰ 2nd লেডি হিচাপে ইণ্ডিয়ান বুক অফ ৰেকৰ্ডতো নাম আহিলে চ' মই সেইখন বাইক বিকিব নোৱাৰোঁ 2nd আছিল ৰয়েল এনফিল্ডৰ লাভ চবতে থাকে যিহেতু ৰাইডাৰ ৰয়েল এনফিল্ডৰ এখন স্ক্ৰেম মোৰ তাত আছিলে বাট সেইখন বিকিব লগা হ'ল কাৰণ মই বাজাজ ডমিনাৰ কিনিব লাগে ৱৰ্ল্ড ৰাইড কৰিব লাগে ৱৰ্ল্ড ৰাইডত আপুনি ছাৰ্ভিচ আছেনে নাই চাব লাগে পাৰ্টছ এভেইলেবল আছেনে নাই চাব লাগে প্লাছ মোৰ হাইট মই গ্ৰাউণ্ড টাচ কৰিব পাৰিমনে নাই চ' সেইটো কাৰণে বাজাজ ডমিনাৰখন ল'লোঁ এতিয়া ইয়ালৈ মই বাজাজ ডমিনাৰখন লৈয়ে আহিছোঁ এতিয়া নৰ্থ ইষ্ট ৰাইড মানে গোটেই নৰ্থ ইষ্টখন বাজাজ ডমিনাৰ দি নকৰোঁ অসমখন কৰিম কাৰণ এতিয়া অলপমান কণ্ডিশ্যনখন ঠিক হৈ থকা নাই ইমান চলি উঠি সেই আৰু ড্ৰিম বাইক মানে এতিয়া মই চেষ্টা কৰি আছোঁ ভাল এখন মাল্টিপল পাৰ্পাজত নিব পৰা ভাল বাইক এখন চেষ্টা কৰি আছোঁ পইচা অকণমান জমাই আছোঁ যদি আহে চাওঁ কি হয় মনৰ ভাৱনা মোৰ CF মটৰ এখন লঞ্চ হ'ব বুলি শুনিছোঁ 5 lakhৰ 7 lakhs মান পৰিব বুলি শুনিছোঁ যদি হয় সেইখন তাৰমানে অল টেৰেইন বাইক অফ ৰোডো কৰিব হাইৱেও যাব কাৰণ বাকীকেইখনতো বহুত বেছি কষ্টলি BMW ভাবিবই নোৱাৰোঁ শেষত আৰু এটা সুধিব বিচাৰিছোঁ যিহেতু 63 কাউণ্ট্ৰি আপুনি অলৰেডি ক্ৰছ অভাৰ কৰি এটা ৱৰ্ল্ড ৰেকৰ্ড ছেট কৰিলে আৰু আহিবলগীয়া সময়ত আৰু এনেকুৱা কিবা এটা আপুনি ভাবি থৈছে নেকি মনত যে মই এইটো কৰিম আৰু এইটো কৰিম ঢেৰ আছে তেনেকুৱা কাৰণ মই এটা কথাই ক'লোঁ য'ত য'ত লেণ্ড আছে মই ত'ত যাম তাৰমানে সেইটো মোৰ নেক্সট জেডে বুলি ক'ম সেইটো কাৰণে গোটেই US-খন কৰাৰ মন আছে নৰ্থ কেনেডা চাউথ আমেৰিকা এণ্ড ব্ৰাজিল এই গোটেই এটা ডাঙৰ লেণ্ড মই কৈছোঁ এই গোটেই লেণ্ডখন শেষ কৰিম অষ্ট্ৰেলিয়া আছে কিন্তু মই যামেই চ' ষ্টেপ বাই ষ্টেপ ভিজাও হ'ব লাগিব আৰু হেল্প পাব লাগিব ফাণ্ড মই বিচাৰি নাযাওঁ যদি কোনোবাই ট্ৰাষ্ট কৰে ফাণ্ড কৰিব যদি ট্ৰাষ্ট নকৰে মই জানো আকৌ মানুহে হেল্প কৰিব সকলো বাইকত অকলে So, আপনি যেতিয়া বাইকত ৰাইডিং কৰি আছিলে you had come across that worse weathers also totally কাৰণ ফাৰ্ষ্ট চেলেঞ্জ ৰাইট সাইড ৰাইড আমি এটা লেফট সাইড ৰাইড কৰোঁ মই ফাৰ্ষ্ট লেণ্ড কৰিলোঁ UAE আৰু মই দেখাও নাই প্ৰেক্টিছো দেখা নাই কেনেকৈ ৰাইট সাইড চলাই কি নিয়ম থাকে যেতিয়া আমি ৰাউণ্ড এবাউট বুলি কয় আমাৰ গ'ল চক্কৰবিলাকত ৰাউণ্ড এবাউট বুলি কয় তাৰ নিয়ম টোটেলি বেলেগ থাকে সেইবোৰ মই কেতিয়াও প্ৰেক্টিছ কৰা নাই বা ইউটিউবত মই প্ৰেক্টিছ ভিডিঅ'ও নাচালোঁ সেইটো বিৰাট চেলেঞ্জিং আছিলে একদম সাধাৰণ ৰাইট সাইড ৰাইড কিন্তু কিমান চেলেঞ্জিং হোৱাৰ পৰা আপুনি চিন্তা কৰি চাওক কাৰণ তাত পুলিচ নাথাকে আপুনি যদি কিবা এটা ভুল হয় যে তাত নাযাবা বা দিছ ইজ ওৱান ৱে বা দিছ ইজ ন' ৱে ডাইৰেক্ট আপোনাৰ ফাইন ছেকেণ্ড ফাইন থাৰ্ড আপোনাৰ লাইচেঞ্চ কেঞ্চেল
চ' ইমান ডাঙৰ পানিছমেণ্ট সেইটো কাৰণে চালান বহুত ভৰিব লাগে চালানবিলাকো এনেকুৱা নহয় আমাৰ ইয়াতে যে অকণমান কিবা কৰি লওঁ ইটছ নট লাইক ডেট দে তাতে আপুনি ডাইৰেক্ট বিলত আহি যায় আৰু আপুনি এক্সিটৰ সময় আপুনি দিয়ে যেতিয়া আপুনি কাণ্ট্ৰিখন এক্সিট কৰে চ' সেইটো কাৰণে চেলেঞ্জেছ সেইটো হ'ল তাৰপিছত ক্লাইমেট ইমান বেছি গৰম পালোঁ চাউদি আৰবিয়াত আপোনালোকে জানে ডেজাৰ্ট মৰুভূমি গৰম আছিলে আৰু ধুমুহা পালোঁ গোটেই ধূলিৰ ধুমুহা বাইকখন বেকা হৈ থাকিলে কাৰণ কি হয় যেতিয়া আপুনি হাইৱে বহুত ডাঙৰ হাইৱেত এই জাষ্ট 400cc টিকলা বাইক এখন চলাই আছে আৰু ওচৰেদি আপোনাৰ ট্ৰাক গৈ আছে একদম 140-150 স্পীডত এই মস্ত ট্ৰাক মই সেনেকুৱা ট্ৰাক লাইফত দেখা নাই শেক হৈ যায় গোটেই ৰাস্তাটোত জোকাৰি থৈ যায় মই চিঞৰিছিলোঁ যে মই যাতে নপৰোঁ ইয়াত মানে আৰু ধূলিৰ ধুমুহা মই লাইফত দেখা নাই মাৰি দিয়ে মুখত একদম গাঁত মাৰি দিয়ে সেইটো আছিলে আৰ্মেনিয়াত বৰফৰ ধুমুহা এক্সিডেণ্টেই হৈ গ'ল বাইক চিটিকি লাগেজৰ লগত ক'বালৈ গৈ পালোঁ চ' চেলেঞ্জেছ আৰ মানে চ' মেনি আৰু ইভেন ইউকে হোল ইউকে মই অলমষ্ট ইউকেত আছিলোঁ 1 month হোল ইউকে এমাহ মই অকল বৰষুণত ৱেট হৈয়ে চলালোঁ মোৰ জোতাৰ পৰা এনেকৈ পানী পৰে কেতিয়া শুকাম আৰু কিমান শুকাম এমাহ মই বৰষুণত ৱেট হৈ চলাইছোঁ ইমান ইজি নাছিল মানে সদায় ইট ৱাজ ডিফিকাল্ট